নমস্কাৰ, মই গীতিমণি লিকচন আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে ভাল। আজি মই ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ কাৰণ মোৰ বেলেগৰ ভিডিঅ' চাই বহুতেই ভাল লাগে, সেয়ে ময়ো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু প্ৰথম ভিডিঅ'টি কেনেকৈনো আৰম্ভ কৰোঁ তাকে ভাবি মই মালিনী থানলৈ যোৱা কিছু দৃশ্য মোবাইলত ধৰি ৰাখিছিলোঁ, সেয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো চাই গৈ থাকক। লগতে মোৰ ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজি যিহেতু বহুতেই গৰম আছিল, ৰ'দ দিছিল, সেয়ে মই ভিডিঅ' কৰিবলৈ ঠাণ্ডা পৰিৱেশলৈ গৈ লৈছিলোঁ। এয়া দেখিছে আপোনালোকে বগীবিল দলং পালোহি আৰু বহুতখিনিয়ে যাব লাগে মালিনী থানলৈ ইয়াৰ পৰা। গতিকে চাই গৈ থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। যোৱা বছৰ ভিডিঅ' হয় এইটো। কুঁৱলী পৰি আছিলে, ঠাণ্ডা দিনত গৈছিলোঁ যিহেতুকে জানুৱাৰী মাহত। এই দলংখন পাৰ হওঁতে প্ৰায় 7 মিনিট লাগিছিল। আৰু এয়া মালিনী থান পালোহি। আৰু সেয়া দেখিছে থানখন। তাত আমি দৰ্শন কৰোঁতে ভিডিঅ' কৰা নহ'ল, তাৰ বাবে প্লিজ বেয়া নাপাব। মালিনী মন্দিৰ পাহাৰৰ ওপৰলৈ গৈছিলোঁ। যথেষ্ট ওখৰ হয়, কিন্তু মই যাব নোৱাৰিলোঁ। এয়া ৰুক্মিণী মন্দিৰ। মই যাব নোৱাৰিলোঁ যদিও মোৰ মানুহজন গৈছিল। এয়া তেওঁ ভিডিঅ' কৰি ৰাখিছিল, সেয়ে আপোনালোকক দেখাব পাৰিছোঁ। আৰু এয়া কি সুন্দৰ পৰিৱেশ, চাওকচোন আপোনালোকে। আৰু এয়া থানৰ পৰা ঘূৰি আহি লিকাবালিত সোমাইছিলোঁহি, ওলমা দলঙৰ তাত। বৰষুণ দি আছিলে, সেয়ে ছাতি লৈ আছিলোঁ। এয়া অলপ ভিডিঅ' কৰি ৰাখিলোঁ। এয়া দেখিছে আপোনালোকে থানৰ পৰা ঘূৰি আহি আমি খনিকৰ পাৰ্কত সোমালোহি। ইয়াতো বহুতখিনি সময় কটালোঁ, বহুত ভাল লাগিছিল সেই দিনটো। এয়াই আছিল মোৰ মালিনী থানলৈ যোৱা অলপ ভিডিঅ', তাকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আৰু কেনে পালে জনাব। আৰু আজিলৈ আহিছোঁ, বাই বাই।